সুৰাৰ বিৰুদ্ধে সংকল্প তিতাবৰৰ বৰহলাবাসীৰ বুকুত হাত থৈ মাদক দ্ৰব্য সেৱন নকৰা সংকল্প ৰাইজৰ গোলাঘাটৰ চুলাইকাণ্ডই প্ৰাণ ল'লে 160 জনৰ অধিক লোকৰ 35 জনকৈ লোকৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠিত হ'ল তিতাবৰত ৰাজহুৱা আদ্য শ্ৰাদ্ধতে সুৰাৰ বিৰুদ্ধে সংকল্প ল'লে বৰহলাবাসীয়ে তিতাবৰৰ বৰহলাবাসীৰ এটা সংকল্প মই সংকল্প গ্ৰহণ কৰোঁতে জীৱনত কেতিয়াও কোনো পৰিস্থিতিতে মাদক দ্ৰব্য সেৱন নকৰোঁ বুকুত হাত থৈ মাদক দ্ৰব্য সেৱন নকৰাৰ সংকল্প ল'লে বৰহলাবাসীয়ে বিশেষকৈ মদ সেৱন কৰাৰ পৰা দূৰত থকাৰ লগতে তিতাবৰবাসীৰ লগতে সমগ্ৰ ৰাজ্যবাসীয়ে পাহৰিব নোৱাৰা এটা মৰ্মান্তিক ঘটনা সুৰা ট্ৰেজেডি গোলাঘাট আৰু যোৰহাট জিলাৰ তিতাবৰ বৰহলা চাহ বাগিচাত বিষাক্ত চুলাই সেৱন কৰি মৃত্যুমুখত পৰিল 160 জনৰো অধিক চাহ শ্ৰমিক একেলগে জ্বলি উঠিল এখনৰ পিছত আনখন চিতা ভৱিষ্যতে যাতে এনে হৃদয় বিদাৰক ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে ৰাইজে ল'লে সংকল্প বুকুত হাত থৈ ৰাইজৰ সংকল্প কোনো কালে আৰু আশ্ৰয় নলয় প্ৰাণঘাতী চুলাই মদৰ জীৱনত কেতিয়াও কোনো পৰিস্থিতিতে মাদক দ্ৰব্য সেৱন নকৰোঁ কাৰণ এনেবোৰ অসহনীয় দৃশ্য আৰু চাব নিবিচাৰে বৰহলাৰ ৰাইজে এই বৰবিহ মদ নামৰ এই বৰবিহটো যেতিয়া আমি মনৰ পৰা উলিয়াই দিব নোৱাৰিম তেতিয়ালৈকে আমি কেতিয়াও এটা জাতি বা এজন ব্যক্তি সবল হ'ব নোৱাৰিম আৰু ব্যক্তি যদি সবল নহয় জাতিটো কেনেকৈ সবল হ'ব সেইকাৰণে আমি সংকল্প গ্ৰহণ কৰিছোঁ যাতে কোনেও মাদক দ্ৰব্যৰ নিচিনা বস্তুবিলাক আমি মুখলৈ নানো আৰু ভৱিষ্যত আমাৰ জাতিটোক মদৰ বিপৰীতে এখন মদমুক্ত সমাজ এখন সুস্থ সবল সমাজ গঠনৰ কাৰণে আমি অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰোঁ তিতাবৰৰ বৰহলা চাহ বাগিচাৰ 35 জনকৈ লোকৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰি মাদক দ্ৰব্য সেৱন নকৰা সংকল্প ল'লে ভুক্তভোগী পৰিয়ালৰ লগতে প্ৰতিজন সচেতন লোকে লগতে ৰাজ্যৰ সকলো চাহ বাগিচাতে সুৰাৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচী হাতত লোৱাৰ কথা সদৰি কৰিলে উদ্যোক্তাসকলে কাৰণ সকলোকে লাগে এখন মদমুক্ত অসম চাহ বাগিচা অঞ্চলসমূহ চাহ উদ্যোগিত অঞ্চলসমূহ অসমৰ গাঁৱে ভূঞে সকলো স্থানতেই এই সংকল্প যাত্ৰাটো আমি আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছোঁ আমাৰো আশা ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই গঢ় লৈ উঠক এনে সজাগতা সুৰাৰ বিৰুদ্ধে এক হওক জনতা কাৰণ জীৱন ধ্বংসকাৰী ঘৰ ধ্বংসকাৰী এনে বৰবিহৰ প্ৰয়োজন নাই এইখন সমাজত তিতাবৰৰ পৰা শশাংক দত্ত নিউজ লাইভ